মই টাউনতে লগ কৰিছিলোঁ ফাৰ্ষ্ট ডেট আৰু ৰেষ্টুৰেণ্টলৈ যাম বুলি সি মোক মেঘা ৰিজৰ্টলৈ লৈ গৈছিল। মেঘা ৰিজৰ্টলৈ নি পিনি সি মোক জোৰ জবস্তি কৰিছে, মানে তাৰ ৰেষ্টুৰেণ্টত খাব বুলি কৈ ইয়াত দিবহি, মানে খাবলৈ দিবহি বুলি কৈ পিনি তাত মোক ই জোৰ জবস্তি কৰিছে। শাৰীৰিক সম্পৰ্ক 7 বাৰকৈ মোক লগত শাৰীৰিক সম্পৰ্ক কৰিছে। নিকুল আমচং, কাৰ্বি আংলঙত ঘৰ। সি আৰক্ষী বিষয়া। আমাৰ লাষ্টত গম পাইছোঁ, ফাৰ্ষ্ট টাইম মোক ড্ৰাইভাৰ বুলি কৈ থৈছিলে। এট দ্য ছেম টাইম দ্য এজ ক্ৰাইটেৰিয়া, বয়সটো সদায় মেজৰ হ'ব লাগিব। ইট উইল বি মোৰ দেন 18 years। এতিয়া এই ছোৱালীগৰাকীয়ে, যিগৰাকী ভিক্টিম, মই শুনা মতে 17 বছৰীয়া এজনী ছোৱালী, তো অন হোৱাট বেচিছ চি ৱাজ প্ৰভাইডেড ৰুম। এজন ল'ৰা গ'ল, আছামী গৈছে, তেওঁৰ লগত এগৰাকী 17 বছৰীয়া ছোৱালী লৈ গৈছে। সেই কৰ্তৃপক্ষই, হোটেলৰ কৰ্তৃপক্ষই সুধিছিলে নাই, চাইছিলে নাই? আপুনি যদি তেহেঁতৰ প্ৰপাৰ আইডেণ্টিটি কাৰ্ড নাই লোৱা, ছোৱালীজনী এজ প্ৰুফৰ প্ৰপাৰ ডকুমেণ্টেশ্যন নাই লোৱা, তো তাৰ কাৰণে যদি এটা ক্ৰাইম হৈছে, ডেট এমাউণ্টিং টু এৱেটমেণ্ট, সেই ক্ৰাইটেৰিয়াত কিন্তু হোটেলৰ কৰ্তৃপক্ষ আহি যায়। হোটেলখনত ল'ৰা ছোৱালী এহাল গ'ল, ছোৱালীজনী বয়স 18 বছৰ অনুৰ্ধৰ, জলদল পটপটকৈ যদি ওলাই আছিলে, দিব নালাগিছিলে ৰুম। আৰু যদি ডকুমেণ্টেশ্যন বিচৰা নাছিলে, সেইটোতো ক্ৰাইম। নট অনলি মেঘা ৰিজৰ্ট, আৰু কিমান হোমষ্টে বা কিমান হোটেল আছে য'ত য'ত নেকি এইবোৰ চলি আছে, হয়তো 100ৰ ভিতৰত এটা ধৰা পৰিছে। আজি ছোৱালীজনীক বিয়া পাতিম বুলিবলৈ লৈ গ'ল, তাতে তাইৰ লগত এজাহাৰ দিয়া মতে 7 বাৰকৈ ৰাতিটোৰ ভিতৰত 7 বাৰকৈ তাইৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছে। চ' এইটো হ'ল কি কাৰণে? এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে। দিন ল'ৰা এটা ভাল পাইছিলোঁ, নিকুল আমচং, কাৰ্বি আংলঙত ঘৰ। সি আৰক্ষী বিষয়া। আমাৰ লাষ্টত গম পাইছোঁ, ফাৰ্ষ্ট টাইম মোক ড্ৰাইভাৰ বুলি কৈ থৈছিলে। লাষ্টত গম পাইছোঁ, ঘটনাটো হোৱাৰ পাছত গম পাইছোঁ মানে তাৰ লগত। মই তাক 2 years ভাল পাইছিলোঁ, আজিলৈকে লগ কৰা নাই। তাৰপাছত মই এদিন লগ কৰিব মাতিলে, সি মোক ঘপকৈ কৈ দিলে গধূলি সময়ত, মোক কোৱাও নাই লগ কৰিবলৈ আহিম বুলি। সি মানে আহিলেই মানে। তাৰপাছত মানে মোক ফোন কৰি ক'লে যে আহা বুলি। মই কোনো পধ্যে যাব নোৱাৰিম, মা পাপা গা ভাল নাই, মই যাব নোৱাৰিম বুলি কৈছোঁ। তাৰপাছত সি জোৰ জবস্তি কৰি মোক আনিলে, আনি মই তাক ইয়াত লগ কৰিব আহিলোঁ। মই টাউনতে লগ কৰিছিলোঁ ফাৰ্ষ্ট ডেট আৰু ৰেষ্টুৰেণ্টলৈ যাম বুলি সি মোক মেঘা ৰিজৰ্টলৈ লৈ গৈছিলে। মেঘা ৰিজৰ্টলৈ নি পিনি সি মোক জোৰ জবস্তি কৰিছে, মানে তাৰ ৰেষ্টুৰেণ্টত খাব বুলি কৈ ইয়াত দিবহি, মানে খাবলৈ দিবহি বুলি কৈ পিনি তাত মোক ই জোৰ জবস্তি কৰিছে। শাৰীৰিক সম্পৰ্ক 7 বাৰকৈ মোক লগত শাৰীৰিক সম্পৰ্ক কৰিছে। তাৰ লগত সি মোক জোৰ জবস্তি যাবলৈ ওলাবলৈ নাই দিয়া, আৰু মোবাইলটো মোক সি ৰাখি থৈছে। ডকুমেণ্টছ তাৰ ভাগত লৈছিলে, মোৰ পৰা বিচাৰিছিলে নেকি, মই সেনেকৈ নাজানো। সি কথা পাতিছিলে, মই নাজানো বিশেষকৈ। তাৰপাছত সি চাইন কৰিছে, মোৰ কোনো চাইন নাই লোৱা। মোৰ বয়স 17। ৰুম মই নাই লোৱা, মোক খাবলৈ নিওঁ বুলি কৈছে। ইয়াত যে খোৱা ব্যৱস্থা আছে, ইয়াত খোৱাৰ ভিতৰত নিবা। মোৰ বোলো ক'লৈ আনিছা ইয়াত বোলো, সেই বুলি কৈছোঁ। ইয়াত যে খানা দিবহি, ইয়াতে খাব। বোলো বনাই থাকাচোন, তুমি খাবাহি নহয়, ইয়াত বোলে খোৱাৰ ব্যৱস্থা আছে, ইয়াত খাবলৈ দিবহি বোলে ৰুমতে বোলে, এতিয়া অকণমান আৰাম কৰোঁ বোলে মই, সেই বুলি কৈছে। মেঘা ৰিজৰ্টত 4টামান বজাত কিবা সময়ত মানে সি মোক জোৰ জবস্তি ইয়াত ৰখালে ৰাতিটো। মা দেউতাই মানে মই লগৰজনী ঘৰলৈ যাম বুলি কৈ থৈ গৈছিলোঁ। মা পাপাই কৈছে ক'ত গৈছিলোঁ, লগৰজনী ঘৰলৈ গ'লোঁ বুলি ক'লোঁ মই। মা পাপা কোনো মানে মোবাইলটো বেয়া হৈ আছিলে, ফোন কৰিবলৈ মই লগৰ মানে গৈছিলোঁ, লগৰজনীৰ লগত কথা পতাই দিছিলোঁ মানে সেনেকৈ। এতিয়া মই মোৰ নিজৰ ন্যায়টো বিচাৰিছোঁ। ন্যায় মোক লাগে, মানে মোক এতিয়া মোৰ লগত এনেকুৱা হ'ল, আন কাৰোবাৰ বেলেগৰ লগতো এনেকুৱা হ'ব পাৰে। সেই এজন আৰক্ষীক আটক কৰিছে এটা কেছক লৈ। It has reference to Pulibor PS case number 106/2025 registered under section 6 of POCSO Act. তো সেইটোত আৰক্ষীয়ে ভাল কাম কৰিছে যে ইয়াতে আমাৰে মানুহ বুলি তেখেতক কিবা সুবিধা দিয়া নাই, বা হয়তো এণ্টিচিপেটেড বেল ল'বৰ কাৰণেও এটা পৰিৱেশ সৃষ্টি কৰা নাই। সেইটো আৰক্ষীয়ে ভাল কাম কৰিছে। যোৰহাট আৰক্ষীয়ে পুলিবৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী, ISBT পুলিচ পেট্ৰল পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী, তেওঁলোক ধন্যবাদৰ পাত্ৰ। বাকী আপোনালোকে যিটো কথা কৈছে ৰিগাৰ্ডিং দ্য কুৱেশ্যন হোমষ্টে বা হোটেল, কি নাম আছিলে কৈছিলে, মেঘা ৰিজৰ্ট। তো মেঘা ৰিজৰ্ট বা বেলেগ হোমষ্টে বা হোটেলো এনেকুৱা ক্ষেত্ৰত তদন্তৰ আওতালৈ আহিব লাগে নে নালাগে? যদি আপোনালোকে মোক ল পইণ্টৰ কথা কয়, তেনেহ'লে ইফ ইউ গ' বেক টু দ্য ছেকশ্যন ৰেজিষ্টাৰ্ড ইন দিছ কেছ POCSO 6 প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012, এই এক্টখনত ইট হেজ পানিছমেণ্ট প্ৰেছক্ৰাইব ফৰ দিছ ছেকশ্যনছ POCSO 6 এগ্ৰাভেটেড পেনিট্ৰেটিভ ছেক্সুৱেল এছল্ট। ইয়াত পানিছমেণ্ট আছে ইফ দ্য অফেন্স ইজ প্ৰুভড ইন ট্ৰায়েল, কোৰ্টত যদি বিচাৰৰ পাছত দোষী সাব্যস্ত হয়, তো দ্য ইনিচিয়েল পানিছমেণ্ট ইজ 20 years, নট লেছ দেন 20 years। POCSO 6ত যদি দোষী প্ৰমাণিত হয় 20 বছৰতকৈ কোনো গুণে কম পানিছমেণ্ট হ'ব নোৱাৰিব উইথ ফাইন। এইটো ফাৰ্ষ্ট ষ্টেপ। এণ্ড ছেকেণ্ড ফেজৰ পানিছমেণ্ট আছে দ্য লাইফ ইনপ্ৰিজনমেণ্ট। লাইফ ইনপ্ৰিজনমেণ্ট বুলি ক'লে ইয়াতে দ্য ৰিমাইণ্ডাৰ অফ দ্য নেচাৰেল লাইফ মিনছ এজন মানুহে যদি 20 বছৰ বয়সে এটা ক্ৰাইম কৰিছে আণ্ডাৰ ছেকশ্যন 6 অফ POCSO Act, কাৰোবাক বলাৎকাৰ কৰিছে, কিশোৰীক সেইধৰণে, তেতিয়াহ'লে তেওঁ 80 বছৰলৈকেও যদি যি থাকে, 20 বছৰত এই কেছটো ট্ৰায়েল হৈছে, তেওঁ হয়তো
বাকী 60 বছৰ জেলত থাকিব লাগিব টিল হিজ ডেথ ডেট ইজ দ্য চ' ইয়াতে কথাটো আছে ইয়াত এই হোমষ্টে হওক বা কি ক'লে মেঘা ৰিজৰ্টে হওক কিবাই হওক তেওঁলোকৰ আমি ভাবোঁ য়েছ এটা ডিউটি আছে যে লফুল ডিউটি যেতিয়া এটা হোমষ্টে হওক হোটেল হওক ৱেন চাম ওৱান পেজ এ ভিজিট ইন অৰ্ডাৰ টু গেট এ ৰুম ইয়াতে থাকিম বুলি ইফ এ পাৰ্চন ইজ একম্পেনিড বাই গাৰ্ল অৰ এ লেডি তেতিয়াহ'লে মই ভাবোঁ যে আৰু ষ্ট্ৰিক্টলি চাব লাগে যে ক্ৰাইটেৰিয়াখিনি হৈছে এট ফাৰ্ষ্ট ইউ চেক দ্য এণ্ড কালেক্ট দ্য আইডেণ্টিটি প্ৰুফ এজ প্ৰভাইডেড বাই দ্য গভৰ্ণমেণ্ট আছাম গভৰ্ণমেণ্ট ইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড কিবা এটা দিব ডেট ইজ ফৰ দ্য পাৰ্পাছ অফ এড্ৰেছ প্ৰুফ অলছ' মানুহজন কিবা এটা ঘটনা হ'লে কিবা এটা দুৰ্ঘটনা তেওঁ ঘৰেও গম পাব তেওঁৰ দ্বাৰা কিবা এটা নহ'বলগীয়া কাম হ'লে ছ' ডেট পুলিচ কেন টেক প্ৰপাৰ একশ্যন এট দ্য ছেইম টাইম দ্য এজ ক্ৰাইটেৰিয়া বয়সটো সদায় মেজৰ হ'ব লাগিব ইট উইল বি মোৰ দেন 18 years এতিয়া এই ছোৱালীগৰাকীয়ে যিগৰাকী ভিক্টিম মই শুনা মতে 17 বছৰীয়া এজনী ছোৱালী তো অন হোৱাট বেচিছ চি ৱাজ প্ৰভাইডেড ৰুম এজন ল'ৰা গ'ল আছামী গৈছে তেওঁৰ লগত এগৰাকী 17 বছৰীয়া ছোৱালী লৈ গৈছে সেই কৰ্তৃপক্ষ হোটেলৰ কৰ্তৃপক্ষই সুধিছিলে নাই চাইছিলে নাই দে অট টু হেভ চেকড তেওঁলোকে সেইখিনি আইডেণ্টিটি প্ৰুফ চাব লাগিছিলে এতিয়া যদি আহোঁ যে চাইছিলে চাইও দিলে ডেট ইজ ইলিগেল পানিছেবল অফেন্স যদি নাই চোৱা ডেট ইজ অলছ' এন অফেন্স তো ইয়াত কথাটো হৈছে আমি ভাবোঁ ছেকশ্যন 45 BNS দ্য এভেটমেণ্ট অফ ডুইং চামথিং চ' ছেকশ্যন 16 অফ পক্সো এক্ট এইখনতো কৈছে এভেটমেণ্ট উদগনি দিব নোৱাৰিব এভেটমেণ্ট ইজ অলছ' ক্ৰাইম এভেটমেণ্টৰ 3টা ক্ৰাইটেৰিয়া আছে তো এই থাৰ্ড ক্ৰাইটেৰিয়াটোত কৈছে যে ইফ এনি এক্ট অৰ অমিছন এটা কাম কৰিছে ডেট ইজ ইলিগেল কাম এটা কৰিছে ডেট এমাউণ্টছ টু এভেটমেণ্ট আৰু এনেকুৱা এটা পৰিৱেশ যদি সৃষ্টি কৰি দিছে যে সেই নহ'ব লগা কাম এটা হ'ব পাছত তেনেকুৱা এটা ইলিগেল কাম হ'ল ডেট এমাউণ্টছ টু এভেটমেণ্ট চ' এভেটমেণ্ট ইজ ছামথিং লাইক এইডিং এণ্ড অমিছন আপুনি নকৰিলে আপুনি যদি তেহেঁতৰ প্ৰপাৰ আইডেণ্টিটি কাৰ্ড নাই লোৱা ছোৱালীজনী এজ প্ৰুফৰ প্ৰপাৰ ডকুমেণ্টেশ্যন নাই লোৱা তো তাৰ কাৰণে যদি এটা ক্ৰাইম হৈছে ডেট এমাউণ্টিং টু এভেটমেণ্ট সেই ক্ৰাইটেৰিয়াত কিন্তু হোটেলৰ কৰ্তৃপক্ষ আহি যায় চ' ইন মাই অপিনিয়ন আমি ভাবোঁ পুলিচে যদি প্ৰপাৰলি ইনভেষ্টিগেট কৰোঁ বুলি ভাবে তেনেহ'লে পুলিচ শ্বুড আৰু পুলিচ শ্বুড এট দ্য ছেকশ্যন 16 অফ পক্সো এক্ট যে এভেটমেণ্ট পাৰ্টটো যিটো তাত আছে সেই হোটেলখনত ল'ৰা ছোৱালী এহাল গ'ল ছোৱালীজনী বয়স 18 বছৰ অনুৰ্ধৰ জলজল পটপটকৈ যদি ওলাই আছিলে দিব নালাগিছিলে ৰুম আৰু যদি ডকুমেণ্টেশ্যন বিচৰা নাছিলে সেইটোতো ক্ৰাইম এইটোত অকল হোটেলৰ বা যিকোনো জেগাৰে এমপ্লয়ী বুলি নহয় হোটেল কৰ্তৃপক্ষ দে শ্বুড বি ভিজিলেণ্ট ইয়ালৈ কোন আহিছে কোন নাই অহা CCTV ফুটেজ শ্বুড বি চেক অন ৰেগুলাৰ বেচিছ আজি হৈছে গধূলি চেক কৰক বা কালিলৈ চেক কৰক এইখিনি যদি নাই কৰা যিটো কাৰণে চবৰে ঘৰতে ছোৱালী আছে কিশোৰী আছে কোনোবা এজনী ছোৱালীয়ে আমি যদি ধৰিও লওঁ বেয়া কাম কৰিবলৈ মন থাকিব পাৰে কোনোবা ল'ৰাৰ লগত ষ্টে কৰিবলৈ মন থাকিব পাৰে তো 18 বছৰ যিটো এজ ক্ৰাইটেৰিয়া সেইটো আইনে কৈছে যে 18 বছৰলৈকে তুমি যি বিচাৰিছা নকৰিবলগীয়া কাম এটা বা তুমি কিছুমান কাম কৰিবলৈ অনুমতি আমি দিব নোৱাৰোঁ কাৰোবাৰ ল'ৰাৰ লগত তোমাৰ ইচ্ছা থাকিলেও ষ্টে কৰিবলৈ অনুমতি দিব নোৱাৰোঁ গতিকে এই কথাটোৰ পৰা কি হৈছে বাটটো মুকলি হৈ গৈছে চবৰে ঘৰতে কিশোৰী আছে সৰু সৰু ছোৱালী কিছুমানক লৈ আনে হেতালি খেলা বাটটো মুকলাই দিয়া হৈছে যিটো কাৰণে গোটেই ছ'চাইটিত এটা ইম্পেক্ট আহিছে সৰু সৰু ল'ৰা ছোৱালী হোমষ্টেলৈ যায় তেওঁলোকেতো ল নেমানিব বিচাৰিব পাৰে তো ল মনোৱাৰ দায়িত্ব ল এনফৰ্চমেণ্ট এজেঞ্চি যদি আমি কওঁ দ্য এডমিনিষ্ট্ৰেটিভ পাৰ্টছ টু পুলিচৰ তো হুইল হেল্প পুলিচ যোৰহাট পুলিচৰ ষ্ট্ৰেংথ কিমান বা পুলিচ যাব কেনেকৈ আজি ইমাৰ্জেঞ্চিৰ কাৰণে 100 ডাইল কৰিলে এম্বুলেঞ্চৰ কাৰণে 108 ডাইল কৰিলে তো আমাৰ ফালৰ পৰা এটা ইনষ্টিংক্ট থাকিব লাগিব যে আমি পুলিচক ছাপোৰ্ট কৰিম পুলিচৰ ভাল কামবোৰ সহায় কৰিম এটা হোমষ্টে যদি সৰু সৰু ল'ৰা ছোৱালী থাকিবলৈ যায় হোমষ্টে মালিকে যদি তাক পাৰ্মিট দিয়ে তেওঁলোকে যেতিয়া নকৰিবলগীয়া কাম এটা কৰি গুচি যায় তাৰ পাছততো নজনাকৈ থাকি যায় আজি এই বস্তুটো আহিছে কাৰণেহে নট অনলি মেঘা ৰিজৰ্ট আৰু কিমান হোমষ্টে বা কিমান হোটেল আছে য'ত নেকি এইবোৰ চলি আছে হয়তো 100ৰ ভিতৰত এটা ধৰা পৰিছে তো আমাৰ কথা হৈছে ল ইজ ইকুৱেল ফৰ অল ইয়াত কোনো বয়সৰ কথা আহিব নোৱাৰিব কোনো সামাজিক ষ্টেটাছৰ কথা আহিব নোৱাৰিব ইফ ল ইজ ইকুৱেল ফৰ অল
This case should be investigated properly with the addition of Section 16 of POCSO Act, equivalent to Section 45 of BNS, the abatement part. To abatement section to আমি ভাবোঁ ইয়াত হ'ব লাগে বাকী পুলিচে কি ইনভেষ্টিগেট কৰে কি নকৰে সেইটো পুলিচৰ কথা কিন্তু কথাটো যে কি এনেকুৱা কাম কিছুমানৰ কাৰণে এই সৰু সৰু উঠি অহা ছোৱালী তাই ভৱিষ্যত এটা ইম্পেক্ট পৰিছে আজি ছোৱালীজনীক বিয়া পাতিম বুলিবলৈ লৈ গ'ল তাতে তাইৰ লগত এজাহাৰ দিয়া মতে 7 বাৰকৈ ৰাতিটোৰ ভিতৰত 7 বাৰকৈ তাইৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছে চ' এইটো হ'ল কি কাৰণে এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছে যে যি হ'ব হ'ব ল'ৰাই ছোৱালীৰ পৰা সুবিধা ল'বলৈ বিচাৰিছে ছোৱালীয়ে দিবলৈ বিচাৰিলেও আইনে নকয় গতিকে আমি সেই পৰিৱেশটো সৃষ্টি নকৰিব লাগিব যাতে কোনোবাই ছোৱালীজনীৰ পৰা সুবিধা ল'ব নোৱাৰে সেইখিনিতে আহিছে দ্য ৰেছপনচিবিলিটি অফ দ্য কনচাৰ্ণ হোমষ্টে অফ দ্য অল হোমষ্টেজ আৰু সেই ৰিজৰ্টৰ কথাটো ডেট ইজ দ্য ৰেছপনচিবিলিটি লিগেল লাইবিলিটি নট অনলি ৰেছপনচিবিলিটি দ্য লিগেল লাইবিলিটিটো হৈছে যে a girl or a boy below 18 years cannot be provided a room and that is for the purpose of even night stay নৈশ যাপন কৰিবলৈ বয়স নোচোৱাকৈ এজনী ছোৱালীক তাত থাকিবলৈ দিয়া হ'ল এটা পৰিৱেশ সৃষ্টি কৰি দিয়া হ'ল ডেট এমাউণ্টছ টু এবেটমেণ্ট